তো গাইজ মই এতিয়া আছোঁ জগন্নাথ মন্দিৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত আছোঁ। তো গাইজ আমি 3 ভাই আহিছিলোঁ। তো আমি এইটো 2021 চনৰ 1 জানুৱাৰীতে আহিছিলোঁ। বাট তেতিয়া মোৰ ভিডিঅ' কৰা একদম অভিজ্ঞতা নাছিল। চ' এনাই ভিডিঅ' বনাইছিলোঁ। তো এতিয়া মোবাইলতে আছে, যিহেতুকে আপোনালোককো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। তো আহি বহুত ভাল লাগিল। তো যোনে যোনে অহা নাই নিশ্চয় আহিব, বহুত বেছি ভাল লাগিব। তাত জগন্নাথৰ ড্ৰেছনে ছেম ইয়াতে বনাইছে, ছেম আকৃতি। তো ভিডিঅ'টো সেইবলৈ চাই থাকোঁ আৰু ডিব্ৰুগড় চাহ বাগিচা। তো ৰাস্তাত তো চাইডে মানে চাহ বাগিচা আছে। যেতিয়া আমি গৈছোঁ বহুত বেছি ভাল। তো যাই থাকোঁ, বগীবিল যাই আছোঁ। তো ভিডিঅ'টো সেইবলৈ চাই থাকোঁ। হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মন্টুজ ব্লগ। তো স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' লগত। তো গাইজ ভিডিঅ'টো থাকিলে পুৰা তো গাইজ ফাইনেলি পাই গ'লোঁ বগীবিল দলং। তো এতিয়া যাই আছোঁ। তো গাইজ বগীবিল দলঙৰ দীৰ্ঘটো হৈছে আপোনাৰ 4.94 কিলোমিটাৰ। তো আৰু আমি যাই আছোঁ, আপোনালোকে চাই থাকক পূৰা ভিডিঅ'টো শেষলৈকে। তো বিশেষ একো দেখাব নোৱাৰিলোঁ, তেতিয়া মানে অভিজ্ঞতা নাছিলে একদম। তো মই ইউটিউব কৰা মোটামুটি 3 মান্থে হ'ল। তো ভিডিঅ'টো চাই থাকোঁ আৰু শেষলৈকে। দিয়ক কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমুকো।